নমস্কাৰ অসমবাসী ৰাইজ, মই ডক্টৰ তৰুণ চন্দ্ৰ ৰায়। মোৰ আজি দ্বিতীয়টো ইউটিউব চেনেল ভিডিঅ'ৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ মোৰ দ্বিতীয়টো ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকলৈ মই আগবঢ়াম অসমীয়া ব্যঞ্জন ধ্বনি সম্পৰ্কে। ব্যঞ্জন ধ্বনি কাক বোলে? ইতিমধ্যে আমি আমাৰ পৰম্পৰাগত ব্যাকৰণবিলাকত পাই আহিছোঁ, স্বৰবৰ্ণৰ উচ্চাৰণৰ সহায় নোলোৱাকৈ যিবোৰ বৰ্ণ উচ্চাৰণ কৰিব নোৱাৰি তাকে ব্যঞ্জন বৰ্ণ বোলে। আনহাতে ইতিমধ্যে ভাষা বিজ্ঞানত বা ভাষা বিজ্ঞানী ছাত্ৰ ছাত্ৰীসকলে এইদৰে ক'ব লাগিব যে হাঁওফাঁওৰ পৰা ওলাই অহা বায়ুখিনি মুখবিবৰৰ বিভিন্ন স্থানত, যেনে ওঠ, দাঁত, দাঁতৰ মূল, তালু বা পক্ষতালব্য বা কণ্ঠত বাধাপ্ৰাপ্ত দি বা বাধা দি যি ধ্বনিৰ সৃষ্টি হয় তাকে আমি ব্যঞ্জন ধ্বনি বুলি কওঁ। ইতিমধ্যে আমি সংস্কৃত নিয়ম অনুসৰি অসমীয়া ব্যঞ্জন ধ্বনি পাইছোঁ আমি ৪১টা, কিন্তু যদি আমি বিশিষ্ট ব্যঞ্জন ধ্বনি অৰ্থাৎ ব্যঞ্জন বৰ্ণ বুলি কওঁ তেতিয়া আমি কেৱল মাত্ৰ পাম ২১টা। গতিকে মই আজি এই ২১টা ব্যঞ্জন বৰ্ণ কিদৰে আমাৰ অসমবাসীৰ বা অসমীয়া ভাষাভাষী মানুহত উচ্চাৰণ হয় এই গোটেইখিনি কথা আপোনালোকলৈ জনাম বা আপোনালোকক জনাবলৈ আগবাঢ়ি বা আপোনালোকক জনাম। ইতিমধ্যে যিহেতু আমাৰ ধ্বনিবিলাক আমাৰ মুখত উচ্চাৰণ হয় আৰু সেই বৰ্ণে বা তাৰ কাৰণে আমি উচ্চাৰণৰ স্থান অনুসৰি আমি ওষ্ঠ বা দৌষ্ঠ, দন্তমূলীয়, পক্ষতালব্য বা কণ্ঠীয়। আচলতে যিহেতু আমাৰ যিকোনো ধ্বনি উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা ওলাই আহিব বায়ুখিনি, তাৰ কাৰণে পোনপ্ৰথমতে আমি কি কৰিম, ওষ্ঠ অৰ্থাৎ অৰ্থতে স্পৰ্শ কৰি বা বাধা দি কোনবিলাক ধ্বনি উচ্চাৰণ হয় আৰু সেই ধ্বনিসমূহ কৈ দিছোঁ। যিহেতু ওষ্ঠত আমি প, ফ, ব, ভ আৰু উচ্চাৰণৰ ধৰণ অনুসৰি আমি ইয়াতে কি কৈছোঁ, নিয়ত বা স্পৰ্শ। আৰু এই নিয়ত বা স্পৰ্শৰ ধ্বনিকেইটা আমি ওষ্ঠ নিয়ত স্পৰ্শৰ ধ্বনিকেইটা হৈছে প, ফ, ব, ভ। তাৰপিছত দন্তমূলীয় নিয়ত বা স্পৰ্শৰ ধ্বনিকেইটা হৈছে ত, থ, দ, ধ। তাৰপিছত পক্ষতালব্য নিয়ত স্পৰ্শৰ ধ্বনিকেইটা হৈছে ক, খ, গ, ঘ, এইকেইটা। এতিয়া ইয়াতে আমি দেখুৱাইছো যে ইয়াতে দেখুৱাইছো অল্পপ্ৰাণ আৰু মহাপ্ৰাণ। তাৰপিছত ইয়াতে আমি এনেকৈ ভাগ কৰি দেখুৱাইছো যে অঘোষ আৰু সঘোষ। এতিয়া অল্পপ্ৰাণ আৰু মহাপ্ৰাণ কিয় বুলি কোৱা হ'ল আপোনালোকে জানিব পাৰিব যে যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে যেতিয়া আমি হাঁওফাঁওৰ পৰা বায়ুখিনি অলপ বেছিকৈ জোৰ দিওঁ তাক কোৱা হ'ব অল্পপ্ৰাণ, তাক কোৱা হ'ব বেছিকৈ জোৰ দিলে তাক কোৱা হ'ব মহাপ্ৰাণ, আৰু অলপ কম বা অলপ যেতিয়া আমি জোৰ দিম তাক কোৱা হ'ব অল্পপ্ৰাণ। তাৰপিছত ইয়াতে লিখিছোঁ আমি অঘোষ আৰু সঘোষ বা ঘোষ। আৰু এই ঘোষ বা অঘোষ ধ্বনিবিলাক যেতিয়া উচ্চাৰণ কৰিম তেতিয়া কি হ'ব, আমাৰ উচ্চাৰণ কৰোঁতে আমাৰ যিখিনি স্বৰতন্ত্ৰ আছে আৰু স্বৰতন্ত্ৰ অলপ অনুৰণিত হ'ব বা প্ৰতিধ্বনিত হ'ব, যাৰ কাৰণে আমি এইকেইটা ব আৰু ভ কৈছোঁ সঘোষ বা ঘোষ, আৰু প আৰু ফ কৈছোঁ আমি অঘোষ বুলি। ঠিক এইদৰে অঘোষ ধ্বনি ত আৰু থ দন্তমূলীয়, তাৰপিছত দ আৰু ধ সঘোষ ধ্বনি দন্তমূলীয়, তাৰপিছত পক্ষতালব্য অঘোষ ধ্বনি ক আৰু খ, তাৰপিছত পক্ষতালব্য সঘোষ ধ্বনি বা ঘোষ ধ্বনি গ আৰু ঘ। তাৰপিছত আমি উচ্চাৰণৰ ধৰণ অনুসৰি আমি নেক্সটত আহিম আমি নাসিক ধ্বনি। নাসিক ধ্বনি আমি যেতিয়া উচ্চাৰণ স্থানত আমি যেতিয়া আমি উচ্চাৰণ কৰিম ই সদায় অৰ্থত উচ্চাৰণ হ'ব। সেইকাৰণে আমি ওষ্ঠ নাসিক ধ্বনি ম, তাৰপিছত দন্তমূলীয় নাসিক ধ্বনি হৈছে ন, তাৰপিছত পক্ষতালব্য নাসিক ধ্বনি হৈছে উম, এইকেইটা। ইয়াৰ পিছত আমি আগবাঢ়িম বোলে উষ্মধ্বনি। উষ্মধ্বনি দন্তমূলীয় চ
ই হৈছে অঘোষ আৰু দন্তমূলীয় উষ্মধ্বনি জ আৰু ই হৈছে শ বা খ ধ্বনি তাৰপিছত পশ্চতালিপ উষ্মধ্বনি ই হ'ব অঘোষ হ ধ্বনি তাৰপিছত কণ্ঠীয় বা কণ্ঠ উষ্মধ্বনি হ'ব আমাৰ শ বা খ ধ্বনি হ ইয়াৰ পিছত আমি কম কম্পিত ধ্বনি সম্পৰ্কে কম্পিত ধ্বনি আমাৰ অসমীয়া ভাষাত এটাই সদায় দন্তমূলত বা দাঁতৰ মূলত উচ্চাৰণ হয় কাৰণে আমি দন্তমূলীয় কম্পিত ৰ বুলি কৈছো আৰু ইয়াৰ পিছতে আমি পাৰ্শ্বিক ধ্বনি অৰ্থাৎ দন্তমূলীয় পাৰ্শ্বিক ধ্বনি ই সদায় দাঁতৰ মূলত উচ্চাৰণ হয় কাৰণে আমি ল বুলি কৈছো গতিকে এইখিনি আমাৰ আজি বিশিষ্ট ব্যঞ্জন ধ্বনি তালিকাত আমি এইদৰে অন্তৰ্ভুক্ত কৰিব পাৰিম এতিয়া কথা হৈছে কি যে স্পৰ্শ এইকেইটা ধ্বনিক স্পৰ্শ ধ্বনি কিয় কোৱা হয় ইয়াতে আমি কবলৈ পাম বা আমি কম যে এই স্পৰ্শ বা নিয়ৰ ধ্বনিকেইটা আমি যেতিয়া আমি যি ধৰণে আমি পটো অৰ্থত স্পৰ্শ কৰিম অৰ্থাৎ অৰ্থে অৰ্থে যেতিয়া স্পৰ্শ কৰিম আৰু তাৰ কাৰণে আমি কম এইটো স্পৰ্শ আৰু অলপতে বা এটাৰ পিছত এটা একে লেঠাৰি আমি চাৰিটা ধ্বনি একেলগে উচ্চাৰণ কৰিব পাৰিছো যাৰ কাৰণে আমি নিয়ত মানে এটাৰ পিছত এটাকে আমি উচ্চাৰণ কৰিব পাৰিছো সেইকাৰণে স্পৰ্শ অৰ্থে অৰ্থে স্পৰ্শ কৰিছে কাৰণে এনেকে আমি প ফ ব ভ অৰ্থাৎ অৰ্থে অৰ্থে স্পৰ্শ কৰি উচ্চাৰণ কৰিবলৈ সক্ষম হৈছো কাৰণে স্পৰ্শ বুলি কৈছো ঠিক সেইদৰে আমি দন্তমূলী অৰ্থাৎ দাঁতৰ মূলত যিহেতু দন্তমূলী স্পৰ্শ বুলি কৈছো সেইকাৰণে ত থ দ ধ এই চাৰিটা ধ্বনি দাঁতৰ মূলত অৰ্থাৎ জিভাৰে আমি দাঁতৰ মূলত স্পৰ্শ কৰি উচ্চাৰণ কৰিছো কাৰণে স্পৰ্শ ধ্বনি আনহাতে ত থ দ ধ একেটা মানে শাৰীতে বা একেটা স্থানতে বা একেটা পদ্ধতিৰে আমি কি কৰিছো নিয়ত বা অবিৰতভাৱে বা এটাৰ পিছত এটা একাধিক্ৰমে এই চাৰিটা ধ্বনি আমি উচ্চাৰণ কৰিব পাৰিছো কাৰণে নিয়ত ধ্বনি বুলি কৈছো ঠিক সেইদৰে পশ্চতালিপ আমি ক খ গ ঘ আমি কি কৰিছো মানে জিভাখনেৰে পাঁচ তালুত অৰ্থাৎ আমাৰ অত দাঁত বা দাঁতৰ মূল তাৰপিছত আমাৰ তালু তাৰপিছত পিছ তালু অৰ্থাৎ পশ্চতালু বুলি কৈছো বা পশ্চতালিপ বুলি কৈছো ইয়াতে কি কৈছো আমি এই চাৰিটা ধ্বনি জিভাৰ পিছফালে পাঁচ তালুত স্পৰ্শ কৰি আমি উচ্চাৰণ কৰিছো ক খ গ ঘ আৰু যিহেতু এই চাৰিটা ধ্বনি একেবাৰে এটাৰ পিছত এটা আমি নিয়ত বা অবিৰতভাৱে উচ্চাৰণ কৰিব পাৰিছো কাৰণে নিয়ত ধ্বনি বা স্পৰ্শ ধ্বনি বুলি কৈছো আৰু ঠিক সেইদৰে আমি ম ধ্বনিটো যদি উচ্চাৰণ কৰো এইকেইটা ম ন ম এইকেইটা আমি একেলগে আমি কি কৈছো নাসিক ধ্বনি বুলি কৈছো আৰু নাসিক ধ্বনি উচ্চাৰণৰ নিয়মটো এনেকুৱা যে হাফাৰ পৰা যেতিয়া ওলাই আহিব বায়ুখিনি আমি কি কৰিব লগালগ আমি অৰ্থত স্পৰ্শ কৰি অৰ্থাৎ অৰ্থত আমি দুয়োফালে ব্লক কৰি বায়ুখিনি ব্লক কৰি লাহেকৈ আমি নাকেদি মানে উলিয়াই দিম কাৰণে আমি সেইকাৰণে কৈছো নাসিক ধ্বনি আৰু ঠিক সেইদৰে মানে হাফাৰ পৰা ওলাই অহা বায়ুখিনি আমি দাঁতৰ মূলত জিভাৰে দাঁতৰ মূলত আমি ব্লক কৰি অৰ্থাৎ বন্ধ কৰি লগে লগে নাকেদি উলিয়াইছো কাৰণে আমি দন্তমূলীয় নাসিক ধ্বনি ন আৰু ঠিক সেইদৰে পশ্চতালিপ ধ্বনি উমধ্বনিটো আমি মানে জিভাৰ পিছফালটো পশ্চতালিপ স্পৰ্শ কৰি বতাহখিনি বন্ধ কৰি দিছো আৰু লাহেকৈ নাকেদি উলিয়াই দিছো কাৰণে আমি পশ্চতালিপ নাসিক পশ্চতালিপ ধ্বনি আমি উচ্চাৰণ কৰিছো আৰু সেইকাৰণে আমি এই তিনিটাক একেলগে নাসিক ধ্বনি বুলি কৈছো আৰু ইয়াৰ পিছতে আমি আহিম মানে উষ্মধ্বনি আমি যেতিয়া উচ্চাৰণ কৰিম আমি কি কৰিম সদায় দাঁতৰ মূলত স্পৰ্শ কৰি জিভাৰে আমি দাঁতৰ মূলত স্পৰ্শ কৰি যেতিয়া আমি চ বা জ বা হ বা হ এই চাৰিটা যেতিয়া আমি উচ্চাৰণ কৰি আমি কি কৰিম লাহেকৈ আমাৰ হেৰি দি মানে যেতিয়া হাওঁফাওঁৰ পৰা মানে বায়ুখিনি আহিব আমি অলপ উষ্ম বা গৰম এটা ভাৱ আমাৰ মুখলৈ বা হাতেদি যদি আমি এনেকৈ স্পৰ্শ মানে এনেকৈ আমি যদি দিওঁ তেনেহলে আমি লাহেকৈ আমি এটা কুহুমীয়া এটা গৰম বতাহ পাম আৰু যাৰ কাৰণে আমি চ জ হ আৰু হ এই চাৰিটা উষ্মধ্বনি আমি পাম চ জ আমি বাৰ কৈছো চ জ হৈছে দন্তমূলীয় ই অঘোষ আৰু দন্তমূলীয় জটো হৈছে আমাৰ সঘোষ ঠিক সেইদৰে পশ্চতালিপ আমি উষ্মধ্বনি হ ই কিন্তু অঘোষ আৰু কণ্ঠীয় যিটো হ এইটো হৈছে আমাৰ ঘোষ বা
ইয়াৰ পিছত আমি কম্পিত আপোনালোকে চাব কম্পিত এইকাৰণে কৈছে কম্পিত শব্দৰ অৰ্থ হৈছে কম্পন সৃষ্টি হয় অৰ্থাৎ যেতিয়া আমি হাঁফাৰ পৰা ওলাই অহা বায়ুখিনি আমি দাঁতৰ জিভাৰে দাঁতৰ মূলত স্পৰ্শ কৰি যেতিয়া আমি অলপ কম্পন সৃষ্টি কৰিম আপোনালোকে উচ্চাৰণ কৰি চাবচোন এনেকে আমি উচ্চাৰণ কৰিছো যে দাঁতৰ মূলত জিভাখনেৰে দাঁতৰ মূলত মানে স্থানটো কেনেকুৱা দাঁতৰ মূলত জিভাৰে দাঁতৰ মূলত স্পৰ্শ কৰি অলপ কম্পন কৰি কি কৰিছো এই ধ্বনিটো উচ্চাৰণ কৰিছো কাৰণে কম্পিত বুলি কৈছো আৰু ইয়াৰ পিছতে আমি আহিম পাচিক ধ্বনিলৈ পাচিক ধ্বনিটো যিহেতু আৰু পাচিক ধ্বনিটো এনেকে উচ্চাৰণ কৰা হয় যে আমি জিভাখন অলপ গোটা কৰি কি কৰিম আমি দাঁতৰ মূলত স্পৰ্শ কৰি আমি দুই কাষেদি অৰ্থাৎ জিভাখনৰ দুইফালেদি বা দুই কাষেদি আমি বায়ুখিনি অৰ্থাৎ হাঁফাৰ পৰা ওলাই বায়ুখিনি আমি উলিয়াই দিম কাৰণে এই ধ্বনিটোক আমি কৈছো পাচিক ধ্বনি বুলি গতিকে এইকেইটা হৈছে আমাৰ অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি আৰু ব্যঞ্জন ধ্বনি আমি সংস্কৃত নিয়ম মতে যি 21টা ব্যঞ্জন ধ্বনি পাইছো আৰু সেই 21টা ব্যঞ্জন ধ্বনি আমি আমাৰ অসমীয়া ভাষা-ভাষী সকলৰ মুখত সদায় 21টা ধ্বনিৰ ৰূপে উচ্চাৰণ হয় আৰু সেইকাৰণে আমি এইদৰে ধুনীয়াকৈ আমাৰ সংস্কৃতৰ 41টা ধ্বনি আমি এইদৰে আমাৰ অসমীয়া ভাষা-ভাষীৰ মূৰত স্পষ্টভাৱে উচ্চাৰণ হয় আৰু এইদৰে আমি দেখুৱাব পাৰো আৰু ইয়াৰ পিছত যদি আপোনালোকে কিবা জানিব খোজে তেনেহলে বা অধিক যদি চেষ্টা কৰি বুজাই দিবলৈ আৰু লগতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত বা বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ